নাগালেণ্ড ভাৰতৰ এনেকুৱা এখন ৰাজ্য য'ত আপুনি যাব লাগিলে এশবাৰ ভাবিব লগা হয়। এই ৰহস্যময় ঠাইডোখৰত আপুনি হয়তো গৈছে, কিন্তু বহুতেই যাব ভয় কৰে। কিয় বাৰু? আহকচোন ভিডিঅ'টোত নাগালেণ্ডৰ বিষয়ে কিছু জানো। নাগালেণ্ড ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। নাগালেণ্ড ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাজ্য য'ত মানুহে এটা ভাষাত কথা নকয়। এই ৰাজ্যখনক মানুহে ভয় কৰাৰ প্ৰধান কাৰণটোৱে হ'ল আগতে সেই ঠাইডোখৰত নৰহত্যা কৰি তাৰে মাংস খাইছিল, আৰু বৰ্তমান ইয়াৰ সংখ্যা কমি আহিছে কাৰণ ইয়াত শিক্ষাগত হাৰ অধিক পৰিমাণে বৃদ্ধি হৈছে। কিন্তু এই ঠাইডোখৰত কুকুৰৰ মাংসও বহু পৰিমাণে খায় যদিও কিছু সংখ্যক নোখোৱা মানুহো আছে। এই ৰাজ্যখনৰ এটা আমোদদায়ক কথা এইটোৱেই যে এই ৰাজ্যখনত মুঠ জনসংখ্যা 19 লাখ, যিটো ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ এখন ডিষ্ট্ৰিক্টতে থাকে তাতকৈ অধিক। নাগালেণ্ডত 89% মানুহেই ইছাই ধৰ্ম পালন কৰে আৰু মাত্ৰ 8.5% মানুহেই হিন্দু ধৰ্ম পালন কৰে, আৰু 2.5% মানুহে ইছলাম ধৰ্ম পালন কৰে। আৰু ইয়াত বেছি ব্যৱহাৰ কৰা ভাষাটো হ'ল আই ভাষা। ইয়াক মাত্ৰ 12% মানুহে এই ভাষা প্ৰচলন কৰে, আৰু ইয়াৰ সকলোৰে নিজা নিজা ভাষা আছে। নাগালেণ্ডখনৰ অধিকাংশ অঞ্চলেই পাহাৰ আৰু জংঘলেৰে আগুৰি আছে, আৰু এই পাহাৰীয়া অঞ্চলত কমেও 100তকৈ অধিক জনগোষ্ঠী বাস কৰে। নাগালেণ্ডৰ অধিক মানুহেই ভৰিত কৰা পিন্ধে। ইয়াক পিন্ধাৰ কাৰণ হ'ল গছত উঠাত সুবিধা হয় বুলি সকলোৱে কয়। ইয়াৰ বহুত সংখ্যক মানুহেই সপোনক মহত্ব দিয়ে। এই সপোনবোৰ বাস্তৱত ৰূপান্তৰিত কৰিব বিচাৰে। নাগালেণ্ডৰ অধিক সংখ্যক মানুহেই চিকাৰ কৰি ভাল পায়। ভাৰতৰ বহু সংখ্যক মানুহে ভাবে যে নাগালেণ্ডখন বহুত পিছপৰা ৰাজ্য, কিন্তু ইয়াৰ 88% মানুহেই এডুকেটেড হয়, যিটো ভাৰতৰ অন্য ৰাজ্যতকৈ অধিক। আপুনি চাগে নাজানে নাগালেণ্ডত ফটকা সম্পূৰ্ণৰূপে নিষিদ্ধ, কাৰণ ইয়াত ফটকাতকৈ উগ্ৰপন্থীৰ গুলীৰ শব্দহে বেছি হয়। ইয়াত বেলেগ ৰাজ্যতকৈ উগ্ৰপন্থীৰ সংখ্যা অধিক বেছি, সেইবাবেই এই ঠাইত মানুহ যাবলৈ ভয় কৰে। নাগালেণ্ডত বিলাতী সুৰাৰ বাহিৰে অন্য সকলো ধৰণৰ মাদক দ্ৰব্য সম্পূৰ্ণৰূপে নিষিদ্ধ। নাগালেণ্ডৰ 80% মানুহেই কৃষিৰ লগত জড়িত যদিও ইয়াৰ মানুহে শাক পাচলি খাবলৈ খুবেই বেয়া পায়। নাগালেণ্ডৰ মানুহে 12 বৰণীয়া ৰঙৰ সাজপাৰ পিন্ধে, আৰু এই ঠাইত উৎসৱৰ দেশ বুলি কোৱা হয় কাৰণ ইয়াত বহু ধৰণৰ উৎসৱ পাৰ্বণ কৰা হয়। কিন্তু ইয়াত সকলোতকৈ প্ৰচলিত উৎসৱ হ'ল হৰ্ণবিল। এই উৎসৱটো 10 দিন ধৰি কাৰ্যসূচী হয়, 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ। চ' ফ্ৰেণ্ডছ, আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে অশেষ ধন্যবাদ। ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেলটো, লগতে তাত থকা বেল আইকনটো দবাই দিয়ক, যাতে আমাৰ আহিব লগা আকৌ নতুন নতুন ভিডিঅ'বোৰ পায়।